নিশ্চয় অনুভৱ সুখৰ অনুভৱ আৰু ইয়াৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ভাৰতৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু আমাৰ ইয়াৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি দিলীপ শইকীয়াদেৱলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি আশীৰ্বাদৰ ফলত মই এই টিকেটটি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আগন্তুক দিনত নিশ্চয় তেখেতসকলৰ সদায় আশীৰ্বাদ পাই যাম। কৰিবলগীয়া কাম আছে, কিন্তু চৰকাৰখনে বহুত কাম কৰিছেও। ৰাস্তা পদূলিৰ ক্ষেত্ৰতো বা অন্য ধৰণৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুতখিনি কাম চৰকাৰে কৰিছে। বিশেষ কালাইগাঁও অঞ্চলত যদি চাই আপোনালোকে বা টংলা অঞ্চলত বিশেষ কাম হৈছে। তাৰ মাজতো সমস্যা আছে, কাৰণ সমস্যা এয়া বহুত দিনীয়া সমস্যা। সেই সমস্যাবোৰ সমাধান কৰোঁতে সময় লাগিব। গতিকে পোনতে মই যদি কওঁ, যেতিয়া আমাৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত যেনেকৈ আমাৰ ধৰক MB ৰোডটোৰ এটা ডেভেলপমেণ্টৰ কাম আছে, আমাৰ কুলচি দলংখনৰ দৰকাৰ আছে, তাৰপিছত গড়খাক অঞ্চলত আমাৰ কিছুমান খহনীয়াৰ কাম বাকী আছে। তো এনেকুৱা ধৰণৰ বহুত সমস্যা আছে। ইয়াৰ উপৰি টংলাত আমাক এখন অভাৰব্ৰিজ লাগে, ৰেলৱে অভাৰব্ৰিজ এখন লাগে। টংলা অঞ্চলত আমাক এটা ষ্টেডিয়াম লাগে। কালাইগাঁও অঞ্চলত আমাক এটা ষ্টেডিয়াম লাগে। ঠিক এতে আমাক যিটো আমাৰ আন্তঃগাঁথনি হস্পিটেলৰ ক্ষেত্ৰত আমি উন্নয়নৰ কাম কৰিব লাগিব। গতিকে এনেকুৱা ধৰণৰ বহুত কাম আছে। এই গোটেইখিনি কাম সামৰি লৈ ক্ৰমাগতভাৱে আমি এটা ছিষ্টেমেটিক হেৰিত কৰি যাম এইখিনি কাম।